হেল্ল' এভৰিৱান, মই জাহ্নবীয়ে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ভালে থাকক, সুৰক্ষিত থাকক। আজি মই বনাবলৈ লৈছোঁ লোকেল মুৰ্গী মাংস আৰু নৰসিংহ পাতৰ লগত এটা ৰেচিপি। তেনেহ'লে মোৰ ভিডিঅ'টি আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ। আহকচোন তেনেহ'লে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ৰেচিপিটো বনাবৰ কাৰণে এইফালে লৈ লৈছোঁ মই লোকেল মুৰ্গী মাংস 250 গ্ৰামমান হ'ব আৰু ইলাচি আৰু ডালচেনি লৈ লৈছোঁ। এইফালে আছে নৰসিংহ পাত আৰু মান ধনিয়া পাত লৈ লৈছোঁ। আলু 3টা মই কাটি লৈছোঁ আৰু শুকান জলকীয়া 2টা লৈছোঁ। পিঁয়াজ 2টা মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু আদা আৰু নহৰু খুন্দি লৈছোঁ। এতিয়া এইখিনি মিক্সিত দি ল'ম। ইয়াত নৰসিংহ পাত আৰু মান ধনিয়াখিনি মই মিক্সিত ভৰাই ল'লোঁ। এতিয়া এইখিনি পিচি ল'ম। এতিয়া অলপ পানী দি মই এইখিনি এতিয়া মিক্সিত দি লওঁ। এতিয়া নৰসিংহ পাতখিনি মোৰ পিছে অলপ কম হ'ল, মই যিমানখিনি আছিলে মই গোটেইখিনিয়ে দি দিলোঁ। এতিয়া এখন কেৰাহী পাতি দি তাতে দি ল'লোঁ জোখ অনুযায়ী মিঠাতেল আৰু এইখিনি হৈছে মই নৰসিংহ পাত আৰু মান ধনিয়াখিনি পিচি লৈছিলোঁ। এইখিনি পিছা হৈ গ'লগৈ। এতিয়া তেলখিনি গৰম হৈ গ'ল। এতিয়া দি দিছোঁ ইয়াতে শুকান জলকীয়া। এতিয়া দি দিছোঁ কাটি লোৱা পিঁয়াজখিনি। এতিয়া আদা নহৰু খুন্দাখিনি মই দি দিছোঁ ইয়াত আৰু ইলাচি আৰু দালচেনিখিনি মই লগতে দি দিছোঁ। এইখিনি এতিয়া লৰাই একেবাৰে কেঁচা গোন্ধ যোৱালৈকে মই অলপ দেৰি ভাজি ল'লোঁ। এইখিনি এতিয়া অলপ ভাজ খাই গ'ল। এতিয়া ইয়াতে দি দিছোঁ মই জোখ অনুযায়ী হালধি। মই লৰাই লৈছোঁ। জিৰা পাউডাৰ অলপ দিছোঁ, ৰেড মিৰ্চি পাউডাৰ আৰু অলপ মিট মছলা দি দিছোঁ। এইখিনি দি আকৌ মই অলপ সময় লৰাই ল'ম। মছলাখিনি একেবাৰে গলি যাবৰ কাৰণে ইয়াতে দি দিছোঁ মই অকণমান পানী দি দিম ইয়াত। ইয়াতে এতিয়া এচিকুটমান নিমখ দি দিছোঁ। মছলাখিনি তেতিয়া একদম সম্পূৰ্ণকৈ গলি যাবগৈ। এতিয়া মই এইখিনি অকণমান সময় ঢাকন মাৰি থৈ দিম। এতিয়া এইখিনি অলপ সময় হৈ গ'ল। এতিয়া মছলাখিনি গলি গৈছেগৈ আৰু এতিয়া ইয়াতে দি দিম মই মাংসখিনি দি দিম। এইখিনি মই এতিয়া এনেকৈ লৰাই অলপ সময় ভাজি ল'ম। এইখিনি এনেদৰে অলপ সময় লৰাই ভজাৰ পাছত ইয়াতে দি দিছোঁ সোৱাদ অনুযায়ী নিমখ। এতিয়া গেছৰ ফ্লেমটো ল' কৰি মাংসখিনি ঢাকন মাৰি অলপ সময় সিজিবলৈ দিম। এতিয়া মাংসখিনিৰ পৰা তেল ওলোৱা আৰম্ভ কৰিছে। এতিয়া ইয়াতে আলুখিনি দি দিম। আলুখিনি দি আকৌ অলপ সময় মই লৰাই লৈছোঁ। আকৌ এইখিনিতে অলপ সময় লৰাই ল'লোঁ। এতিয়া আকৌ এইখিনি ঢাকন মাৰি অলপ সময় সিজিবলৈ দিম। আলু অলপ সিজিছে। এতিয়া ইয়াত দি দিম মই নৰসিংহখিনি।
এতিয়া গোটেইখিনি অলপ দেৰি লৰাই লৈছোঁ। এতিয়া যিহেতুকে মই নৰসিংহ পাতখিনি দিলোঁ, এতিয়া মই আকৌ ঢাকন মাৰি অলপ সময় সিজিবলৈ দিম। এইফালে নৰসিংহখিনি একেবাৰে মাংসৰ লগত মিলি গ'ল আৰু এতিয়া মই ইয়াতে দি দিম, পানী দি দিম বেলেগকৈ। এই নৰসিংহৰ লগত দিয়া পানীখিনি একেবাৰে শুকাই গৈছে। এতিয়া ইয়াত দি দিম মই এইটো কাপেৰে 2 কাপ পানী দিম ইয়াত। এইটো কাপেৰে 2 কাপ। ইয়াত মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া ঢাকন মাৰি এইখিনি আকৌ অলপ সময় মই সিজিবলৈ দিম, প্ৰায় 5 মিনিটমান সময় সিজিবলৈ দিম। এতিয়া 5 মিনিট সময় হৈ গ'ল। আমাৰ লোকেল মুৰ্গী মাংসৰ লগত নৰসিংহ পাতৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া লৈ লৈছোঁ এটা বাতি। মই বাতিটোত মাংসখিনি উলিয়াই লওঁ। আপোনালোকে যদি এনেকৈ কেতিয়াও নৰসিংহ পাতৰ লগত লোকেল মুৰ্গীৰ মাংস বা ব্ৰইলাৰ মাংস হ'লেও হয় বনাই খোৱা নাই, তেনেহ'লে এবাৰ বনাই খাই চাবচোন। সঁচাই খাবলৈ বহুত ভাল লাগে। আমাৰ এনেকৈ খাই থকাই হয় বাৰু। আজি যিহেতুকে বনাইছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো কৰি দেখাই দিওঁ বুলি। আৰু আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ মোৰ চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ তেনেহ'লে মই পুনৰ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ।